নমস্কাৰ বন্ধুসকল, মোৰ নাম মেহবুব। আপোনালোকে চাই আছে মৰিগাঁওৰ চেনেল। আজি আকৌ আপোনালোকৰ ওচৰত নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। তো বন্ধুসকল, আজি ভিডিঅ'ডাল নবাৰৰ ফালৰ পৰা পদ মুকলি হৈছে, মানে এগ্ৰিকালচাৰৰ ফালৰ পৰা পদ মুকলি হৈছে। তাৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ। আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। অৰ্গেনাইজেশ্যন নেমটো হ'ল নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট। তাৰপিছত জব নেমটো হ'ল অফিচাৰ ইন গ্ৰেড এ। টোটেল ভেকেঞ্চি আছে 170টা। লোকেশ্যন হ'ল ভেৰিয়াছ ষ্টেট, মানে যিকোনো ষ্টেটৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু বাকী ৰিটাৰ্ণ এক্সামটো হ'ব আপোনাৰ অসমৰ জেগাকেইটা হ'ল গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ, তেজপুৰ, এইকেইটা জেগাত ৰিটাৰ্ণ এক্সামটো হ'ব। বাকী ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো লগা হ'ব গ্ৰেজুৱেট। এজ লিমিট আছে আপোনালোকৰ 21 পৰা 30 বছৰ। বাকী আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব ৰিটাৰ্ণ টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব। বাকী এপ্লিকেশ্যনৰ ফিজ আছে SC, ST, PWBD সকলৰ কাৰণে 150 টকা, আৰু বাকী যিসকল জেনেৰেল হওক, OBC হওক, আদাৰ কেণ্ডিডেট আছে সেইসকলৰ কাৰণে 800 টকা এপ্লিকেশ্যনৰ ফিজ হ'ব। বাকী ইয়াত আপোনালোকৰ লাষ্ট ডেট আছে 7/8/2022, 7/8/2022 আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। তো ইয়াৰ এডভাৰটাইজমেণ্ট আৰু এপ্লাই কেনেকৈ কৰিব তাৰ বিষয়ে আপোনালোকক জনাই দিওঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ঠিক আছে, তাত আপোনালোকে স্ক্ৰল ডাউন কৰি যাব। ফাৰ্ষ্ট আছে আপোনালোকৰ যোনটো প্ৰথম আছে ৰিক্ৰুইটমেণ্ট টু দ্য পষ্ট অফ এছিষ্টেণ্ট মেনেজাৰ ইন গ্ৰেড এ, এইটো। আৰু 2 নম্বৰত আছে দুটা আছে ৰিক্ৰুইটমেণ্ট টু দ্য পষ্ট অফিচ এছিষ্টেণ্ট মেনেজাৰ ইন গ্ৰেড এ RDBS। ঠিক আছে, এই দুটাতে আপোনালোকে ইয়াত এডভাৰটাইজমেণ্ট য'ত লিখা আছে চাওক, তাত যদি আপোনালোকে ক্লিক কৰে এডভাৰটাইজমেণ্টটো ডাউনলোড হ'ব। আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াত এপ্লাই হিয়াৰ বুলি লিখা আছে, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে নতুন এটা ইণ্টাৰফেচ পাব। আপোনালোকে যদি মোবাইলত এপ্লাই কৰে, মোবাইলটো আপোনালোকে লেণ্ডস্কেপ কৰি ল'ব, তেতিয়াহে আপোনালোকে এনেকৈ ইণ্টাৰফেচটো দেখিবলৈ পাব। পৰ্ট্ৰেট হ'লে নহ'ব। তাৰপিছত ইয়াত আপোনালোকে ডিটেইলছখিনি পঢ়িব পাৰে। বাকী ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে ডাইৰেক্ট লগ ইন কৰিলে হ'ব, আৰু যদি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন খোল খাব, তেতিয়া আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিবলৈ পাৰিব। আৰু যদি ইয়াত কিবা জানিবলগীয়া কথা থাকে কমেণ্ট বক্সত আহি কমেণ্ট কৰিব, মই জনাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে, ইমানতে সামৰণি মাৰিলোঁ। জয় আই অসম।